বিশেষভাৱে আমাৰ সমাজখনত এতিয়া আমি শান্তিৰ স্বাৰ্থত, সমন্বয়ৰ স্বাৰ্থত, ঐক্যতাৰ স্বাৰ্থত আৰু আপোনাৰ মোৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ কাৰণে আমি এটা কাম কৰিব বিচাৰিছোঁ। আমাৰ মাজতে বড়ো মুছলমান কনফ্লিক্ট হৈছিল, আমাৰ মাজতে বড়ো অনাবড়ো পলিটিকেল পাৰ্টি সৃষ্টি হৈ পেলাই সংঘাত আহিছিল। এই সংঘাত হোৱাবোৰৰ মেইন কাৰণটো কি আমি আজি বাছি ওলাব পাৰিছোঁ, এইটো হ'ল মাটিৰ সমস্যা। তাৰ কাৰণে আমাৰ চৰকাৰে পদক্ষেপ লৈছে যে মাটিৰ সমস্যাটো খুব সোনকালে সমাধান কৰিব লাগে। ফলত আপুনি চিন্তা কৰক, 17 বছৰত হাগ্ৰামা ডাঙৰীয়াই মাত্ৰ 15,000 বিঘাহে 15,000 বিঘাহে 15,000 পৰিয়ালক মাটিৰ পাট্টা দিবলৈ সক্ষম হৈছে। কিন্তু 3 বছৰত, 3.5 বছৰত, তাৰে ভিতৰত 1.5 বছৰটো ক'ভিডতে গ'ল, হ'লেও আমি এড কৰি লৈছোঁ 3.5 বছৰত 1,14,101টা ফেমিলিক আমি মাটিৰ পাট্টা দিলোঁ। বহুত ঈদগাহ, মছজিদ, কবৰস্থান, গীৰ্জা আৰু আপোনাৰ মন্দিৰৰ মাটি আমি এলটমেণ্ট দিয়া হ'ল। ফলত ৰাইজৰ আজি হাঁহিৰ বিৰিঙিনি আহিছে, শান্তিৰে বসবাস কৰিবলৈ সক্ষম হৈছে। আমাৰ বড়ো মুছলমান, বড়ো আদিবাসী, বড়ো অনাবড়োৰ মাজত সমন্বয় কৰিবলৈ আকৌ সক্ষম হৈছোঁ। গতিকে সেইবোৰ পাৰ্মানেণ্ট কৰিবৰ কাৰণে আৰু যিমানখিনি সমস্যা, এই সমস্যাবোৰ খুব স্পীড আপ আমি সমাধান কৰিবলৈ পাৰোঁ নেকি, ইয়াৰ কাৰণে উদ্দেশ্য লৈ পেলাই আজি আমি গাঁওবুঢ়াসকলৰ লগত বহিছোঁ। বাকী একো উদ্দেশ্য নাই, ইয়াত পলিটিকেল উদ্দেশ্যও নাই। সাংসদ নৱকুমাৰ শৰণে অভিযোগ তুলিছে যে মানে ট্ৰাইবেলৰ বাহিৰে বেলেগ কাষ্টক মাটিৰ পাট্টা দিয়া হোৱা নাই এতিয়ালৈকে। হীৰাচৰণীয়া আৰু হাগ্ৰামা দুজন হ'ল বড়ো আৰু অনাবড়োৰ দালাল, ঠিক আছে। হাগ্ৰামাই 2007 আগত 7 চনত ওচৰা ওচৰি এটা কথা কৈছিল যে BTCটো কেৱল মাত্ৰ বড়োসকলৰ, ট্ৰাইবেলসকলৰ কাৰণে, ইয়াত অনাবড়োসকলৰ মাটিৰ অধিকাৰ নাই। ফলত অনাবড়ো পলিটিকেল পাৰ্টিৰ সৃষ্টি হ'ল। এইফালে হাগ্ৰামা চাহাবে বড়োসকলকো মাটিৰ পাট্টা দিবলৈ সক্ষম নহ'ল, তেওঁ সৎ ইচ্ছাৰে কাম নকৰিলে। আজি আমাৰ চৰকাৰ অহালৈকে 66% বড়ো বা ট্ৰাইবেলসকলৰ মাটিৰ পাট্টাই নাই বা লেণ্ডলেছ হৈ আছে। 66% হাগ্ৰামা 17 বছৰ থকা স্বত্তেও। আনফালে হীৰাচৰণীয়াই যি প্ৰতিশ্ৰুতি দি পেলাই অনাবড়োসকলক উচতনি দিছিলে যে মই আহিলে বা আমি আহিলে আমি অনাবড়োসকলক মাটিৰ সুৰক্ষা দিবলৈ পাৰিম। এডোখৰ ৰুটিৰ সমান, এচকল ৰুটিৰ সমান, এচকল মাংস লদাৰ সমান মাটি কোনোবা অনাবড়োৱে হীৰাচৰণীয়াৰ টেবুলত যাওক, মোৰ চেম্বাৰত যাওক, এতিয়া 500-600 ফাইল জমা হৈ আছে। তাৰে ভিতৰত আপোনাৰ 45-50% ফাইলটোৱে নন বড়োসকলৰ। মই জাতি হিচাপে নকওঁ, এইটো যদি এখেতসকলে ক'ব বিচাৰে বড়ো অনাবড়ো, 50%টোৱে 250-300 মানটোৱে অনাবড়োসকলৰ ফাইল আছে। 3 বছৰত, 3.5 বছৰত আমি 1,14,101টা ফেমিলিক মাটিৰ পাট্টা দিলোঁ। হাগ্ৰামাই দিলে 17 বছৰত 15,000 ফেমিলিক। হীৰাচৰণীয়াই 10 বছৰত কেইটা ফেমিলিক মাটিৰ পাট্টা দিলে, সেইটো আপোনালোকে সুধি লওক। ছাৰ, ইতিমধ্যে হাগ্ৰামাই অভিযোগ তুলিছে যে নিৰ্বাচনৰ পিছতে অক্সিজেন নোহোৱাব এই ক্ষেত্ৰত। চাওক, বড়োসকলেতো হাগ্ৰামাৰ লগত নায়েই। চাম 2-3% যিবিলাক অলপ গুণ্ডাগিৰি কৰে বড়ো, যিবিলাক অলপ দালালি টাইপৰ বড়ো আছে, সিহঁতে হাগ্ৰামাৰ লগত আছে। যি এজন দুজন আছে সেইবিলাক চব দালালি। তাৰে পাছত আপুনি যদি চিন্তা কৰে, আজি মুছলমান আৰু আদিবাসীৰ কাৰণে হাগ্ৰামাৰ অক্সিজেনটো আছিল। মুছলমান আৰু আদিবাসী হাগ্ৰামাৰ পৰা বা BPFৰ পৰা ফালৰি কাটি অহাৰ লগে লগে BPFটো ডেড বডি নিচিনা হৈ গৈছে। ডেড বডি হৈ গ'ল অলৰেডি। আমাৰ অক্সিজেনৰ কথাটো কিয় চিন্তা কৰিছে? নিজে যে মৰি গৈছে, মানে 7 তাৰিখৰ পাছত যে মৰি থাকিব, কোনো ৰকম কাৰোবাৰ পৰা ধাৰ লৈ পেলাই, অক্সিজেনটো ধাৰ লৈ পেলাই মুনমুন ব্ৰহ্ম আৰু হাগ্ৰামা জীয়াই থাকিব পাৰে, কিন্তু BPF আৰু জীয়াই থাকিব নোৱাৰে।